বৰ্তমান আমাৰ ভাৰতৰ স্বাধীনতা ৭৮ বছৰতকৈ বেছি হ'ল। কিন্তু আজিৰ এই ক্ষণত এখন্তেক থমকি ভাবি চাওক, আমাৰ নাৰীসকল সঁচাকৈ স্বাধীন নে? আমাৰ সৰু সৰু ভাইটি ভণ্টি সন্তানসকল সঁচাকৈ নিৰাপদ নে? শিক্ষাৰ্থীসকলে নিজা মনৰ পৰা বাছনি কৰিব পৰা পথ পাইছেনে? ধৰ্মৰ নামত বিভেদ বন্ধ হৈছেনে? দুৰ্নীতি, অন্যায় আৰু অপৰাধত লিপ্ত ৰাজনীতিবিদসকলৰ পৰা আমি মুক্ত নে? দৰিদ্ৰ, বেকাৰত্বৰ দৰে মৌলিক সমস্যাবোৰৰ পৰা আমি মুক্ত হ'লোনে? যদি আপোনাৰ উত্তৰ নহয়, তেন্তে আপোনাৰ স্বাধীনতাৰ বিশ্বাসটো আকৌ এবাৰ পুনৰীক্ষণ কৰিব লাগিব। কাৰণ স্বাধীনতা মাত্ৰ বিদেশী শাসনৰ পৰা মুক্ত হোৱাৰ নাম নহয়। স্বাধীনতা মানেই হ'ল নাৰীৰ সুৰক্ষা, শিশুৰ শান্তি, বিশ্বাস আৰু ভৱিষ্যতৰ ওপৰত অধিকাৰ। যদি আমি এতিয়াও এইবোৰত পিছপৰা, তেন্তে আমি ক'ত স্বাধীন? ভাৰতত নাৰীৰ ওপৰত হোৱা হিংসাৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে। ধৰ্ষণ, গৰ্ভপাতত হত্যা, এচিড আক্ৰমণ, গৃহ হিংসা, দেউতাৰ বাবে হত্যাকাণ্ড, সন্মানৰ নামত হত্যা, মানৱ বেচা কিনা, বৌলপূৰ্বক ব্যৱসায় আৰু বহুতো আছে। যদি আমি কৈ যাওঁ, এই তালিকাখন শেষেই নহ'ব। এই সকলোবোৰৰ ভিতৰত আটাইতকৈ ভয়ংকৰ কথা হ'ল প্ৰতি বছৰে এই অপৰাধবোৰৰ সংখ্যা বাঢ়িছে। ৱিকিপিডিয়া আৰু নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৱেও NCRBৰ তথ্য মতে প্ৰতিটো 3 মিনিটতে ভাৰতত কোনো নহয় কোনো এজনী মহিলাই হিংসাৰ সন্মুখীন হয়। মাত্ৰ মহিলা নহয়, শিশুবিলাকো আজিৰ সমাজত সুৰক্ষিত নহয়। শিশুবোৰ খুব সহজেই টাৰ্গেট হয় মানৱ বেচা কিনাৰ বাবে। ভাৰত চৰকাৰী তথ্য মতে 12 নিযুতকৈ অধিক শিশুৱে আজিও কাৰখানা বা অন্য ঠাইত কাম কৰি আছে। কিন্তু বহু NGOৰ মতে এই সংখ্যা 60 নিযুতলৈও বেছি হৈ গৈছে। 2007 চনত ভাৰত চৰকাৰে ইউনিচেফৰ সৈতে মিলি কৰা এটা গৱেষণাত দেখা গৈছিল 50%ৰো অধিক শিশুৱে যৌন নিৰ্যাতনৰ সন্মুখীন হৈছে। তাৰ ভিতৰত 20%ৰ ওপৰত শিশুৱে ভয়ংকৰ হিংসাৰ ভুক্তভোগী হৈছে। আগতে শিশুৰ দায়িত্ব পিতৃ মাতৃ আৰু সমাজে ল'বলৈ ক'লে বিশ্বাস কৰা হৈছিল। কিন্তু আজি বহুতো পিতৃ মাতৃয়ে নিজৰ সন্তানক পৰিয়াল বা পৰিচিতৰ কাষতো এৰিবলৈ ভয় কৰে। এই নিৰীহ শিশুবোৰে স্বাধীনতা শব্দটোৰ অৰ্থ বুজাৰ আগতেই তেওঁলোকে সেয়া হেৰুৱাই পেলায়। এইটো যদি আমাৰ সমাজৰ বাস্তৱ ছবি হয়, তেন্তে আমি সঁচাকৈ স্বাধীন নে? ভাৰত এক গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। সংবিধানত এইটো লিখা আছে। কিন্তু আচলতে আমি কিমান ধৰ্মনিৰপেক্ষ? আজি আমাৰ সমাজত ধৰ্মৰ নামত ঘৃণৰ ব্যৱসায় চলি আছে। একেটা দেশত একেটা খানা খাই একেটা নিশা হৈ আমি কিছুমান মানুহক কেৱল তেওঁলোকৰ ধৰ্ম, নাম বা পৰিচয়ৰ বাবে ঘৃণ কৰোঁ। ছ'চিয়েল মিডিয়াত অহা কিছু মেছেজ, কিছু ভিডিঅ' মানুহৰ মাজত ভয় আৰু সন্দেহ সৃষ্টি কৰে। কেতিয়াবা মুছলমান, কেতিয়াবা হিন্দু, কেতিয়াবা খ্ৰীষ্টান ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি হিংসাৰ বা বদনামৰ চাৰ্টিফিকেট দিবলৈ আমাৰ সমাজ সাজু। এইটো যদি সমাজৰ অৱস্থা, তেন্তে ক'ত স্বাধীনতা? ভাৰতত বছৰে বছৰে লাখ লাখ শিক্ষাৰ্থী ডিগ্ৰীলৈ ওলাইছে, কিন্তু কিমানজনৰ হাতত পায় চাকৰি? পঢ়ি লাভ নাই, চাকৰি নাই, এই বাক্য আজি গাঁৱৰ চহৰ সকলো মুলুকৰ পৰা শুনা যায়। স্কিলেই নাই বুলি কোৱা হয়, কিন্তু চৰকাৰে ট্ৰেইনিং দিব খোজেনে? জব নাই বুলি কোৱা হয়, কিন্তু ইণ্ডাষ্ট্ৰী খুলিবলৈ অনুমতি পোৱা যায়নে? ইফালে বেকাৰ, আনফালে দৰিদ্ৰ। বিশ্বত ভাৰত আজিও দৰিদ্ৰতাত এখন আগশাৰীৰ দেশ। কাঠিন্যই স্বাধীনতাৰ অংগ বুলি ক'লেও ক্ষুধা, ন্যায়ৰ অভাৱ আৰু অপমান স্বাধীনতাৰ সংজ্ঞাৰ ভিতৰত নপৰে। য'ত দিন এই সমস্যাবোৰ আঁতৰিব নোৱাৰে, তেতিয়ালৈকে স্বাধীনতা কেৱল এখন পতাকা, এটা উৎসৱ, এটা উদযাপন হিচাপে চলি থাকিব। কেৱল আমাৰ দেশৰ বেয়া দিশবোৰহে উল্লেখ কৰিছোঁ বুলিয়ে ভিডিঅ'টো বনোৱা উদ্দেশ্যই নহয়। স্বাধীনতাৰ পিছত বহু ধৰণৰ পৰিৱৰ্তন ঘটিছে, সকলোতে আগবাঢ়িছে। মই এজন গৰ্বিত ভাৰতীয় হিচাপে কেৱল কিছুমান সমস্যাৰ বিষয়ে আঙুলি তুৰুৱাই দিব বিচাৰিছোঁ, যিবোৰত সকলোৱে একত্ৰিত হৈ কমফৰ্ট জ'নৰ পৰা ওলাই একেলগে আগবাঢ়ি কাম কৰিব লাগিব, যাতে আমাৰ মহান দেশ ভাৰত আৰু অধিক শান্তিপূৰ্ণ, উন্নত আৰু বাসযোগ্য দেশ হিচাপে গঢ়ি তোলা হয়। আমি বিশ্বাস কৰোঁ যে আমাৰ দেশত অধিকাৰ, ইচ্ছা আৰু মানসিক শান্তিৰ সংহতি হ'ব লাগে। তেন্তে সময় হৈছে পিছলৈ উভতি নাচাই আগবাঢ়ি যাব লাগিব। শিক্ষিত হওক, সজাগ হওক আৰু প্ৰশ্ন কৰক, তাৰে নাম স্বাধীনতা। ভিডিঅ'টি শেষলৈ চাইছিল নেকি?
কমেণ্টত লিখক আপোনালোকৰ মতে স্বাধীনতাৰ সংজ্ঞা কি। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কিয়নো স্বাধীনতা মাত্ৰ অধিকাৰ নহয়, এটা দায়িত্ব। অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ গৌৰৱময় কাহিনী জানিব বিচাৰেনে? আমাৰ বিশেষ ভিডিঅ'টোত চাওক। আপুনি যিবোৰ জানে তাৰ বাহিৰেও বহুতো অজান কাহিনী অপেক্ষাত আছে।